মৰমৰ ভাইটি ভণ্টিসকল, আজি আমি শিকিম কেইটামান বাৰিষা কালত হোৱা শাক-পাচলিৰ নাম অসমীয়াৰ পৰা ইংৰাজীত। ভাত কেৰেলা, ইয়াক ইংলিছত টেছেল গাৰ্ড বুলি কোৱা হয়। জিকা, ইয়াক ইংলিছত ৰিডছ লুফা বুলি কোৱা হয়। তিয়হ, ইয়াক ইংলিছত কিউকুম্বাৰ বুলি কোৱা হয়। কোমোৰা, ইয়াক ইংলিছত হোৱাইট গাৰ্ড বুলি কোৱা হয়। তাৰপিছত ভোলক ইংৰাজীত ৰিডছ গাৰ্ড বুলি কোৱা হয়। বেঙেনা, ইয়াক ইংৰাজীত ব্ৰিঞ্জাল বুলি কোৱা হয়। ৰঙালাও, ইয়াক ইংৰাজীত পামকিন বুলি কোৱা হয়। ধুন্দুলি, ইয়াক ইংৰাজীত স্নেক গাৰ্ড বুলি কোৱা হয়। স্কোৱাছ, ইয়াক ইংৰাজীত চায়তে বুলি কোৱা হয়। তিতা কেৰেলা, ইয়াক ইংৰাজীত বিটাৰ গাৰ্ড বুলি কোৱা হয়। অমিতা, ইয়াৰ ইংৰাজী নাম পাপায়া বুলি কোৱা হয়। জলকীয়া, ইয়াৰ ইংৰাজী নাম চিলি বুলি কোৱা হয়। আৰু জাতিলাও, ইয়াৰ ইংৰাজী নাম বটল গাৰ্ড বুলি কোৱা হয়। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।